পুনৰবাৰ নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইখনমান খুব ধুনীয়া গেৰো ডিজাইনৰ চাদৰ লৈ আনিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ৰঙা পাৰি দিয়া নুনি পাতত বোৱা হৈছে এই চাদৰখন। চাওক কিমান ধুনীয়াকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে, খুবেই ধুনীয়া হয়। আৰু মাজত গেৰো ডিজাইন দিয়া হৈছে চাদৰখনত। এইটো দেখিছে গেৰোটো এনেদৰে মাজত দিয়া হৈছে। মই চাদৰখন লৈ দেখুৱাই দিম আপোনালোকক, ভিডিঅ'টো আগলৈ চাই থাকক। এইটো হল আঁচলটো, চাদৰৰ আঁচলটো, আৰু এইডোখৰ দেখিছে গেৰো ডিজাইনটো। এইটো খুবেই ধুনীয়া হয়, চাদৰখন খুব মৰম লগা হয়। নেক্সট এইখন মিচিং ঘাই দি বচা হৈছে। এইখন ৰঙা পাৰি দিয়া হৈছে আৰু মাজত সৰু সৰুকৈ বগা ৰুলিং ডিজাইন কৰা হৈছে। আৰু এইখনো গেৰো ডিজাইন আছে, দুটা ঘাই দি গেৰো ডিজাইন কৰি বচা হৈছে। মাজত এয়া দেখিছে সৰু সৰুকৈ বুটা কৰি খুব ধুনীয়াকৈ বোৱা হৈছে। এইখনো খুব মৰম লগা হয় চাদৰখন। নেক্সট এখন মুগা ৰঙৰ পাৰি দি বগাত বোৱা হৈছে আৰু ফুলটো মুগা কালাৰৰ ফুলেই কৰা হৈছে। 4টা লাইনত বুটা কৰি দিছে, লগত গুণা মিক্স কৰিছে। এইখনো খুবেই মৰম লগা হয়। এইখন চাদৰ গুণা মিক্স কৰি বোৱা হৈছে, ৰুলিং ৰুলিংকৈ এয়া দেখিব পাৰিছে। খুবেই ধুনীয়া চাদৰখন, দহি বাতি ৰেডি কৰি থোৱা হৈছে। যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰিব দেই, খুব মৰম লগা হয় চাদৰখন। এইখনো ৰঙা পাৰেৰে বুটা কৰা হৈছে, ৰঙা ৰঙৰে। ইয়াৰ লগত গুণা মিক্স কৰা হৈছে। প্ৰথম যিখন গেৰো ডিজাইনৰ ৰঙা ফুল কৰা চাদৰ দেখাইছিলোঁ সেইখনৰ লগৰে, কিন্তু এইখনৰ ফুলত গুণা মিক্স কৰিছে আৰু মাজত গেৰো ডিজাইন দিয়া নাই, অকল চাদৰৰ আঁচল দুটাতহে ফুল কৰা হৈছে। ওচৰৰ পৰা মই ফুলটো দেখুৱাই দিছোঁ, চাই লওক। গুণা মিক্স কৰি কিমান ধুনীয়াকৈ বচা হৈছে, খুবেই ধুনীয়া হয়। এখন ৰঙা পাৰি দিয়া চাদৰে হয়, খুব আহল বহল আৰু গৰমত ল'বলৈ খুবেই ভাল, কোমল হয়। বাকী গোটেইকেইখন চাদৰে উকা চাদৰ হয়। ভিডিঅ'টো আগলৈ চাই থাকক। আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু চাদৰকেইখন চাই কেনে পালে নিশ্চয় লাইক কমেণ্ট কৰি জনাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যদি ভাল লাগিলে চাদৰকেইখন চাই। আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই।